সমান্তৰ প্ৰগতি অৰ্থ হৈছে সমান অন্তৰ আৰু প্ৰগতি progression তাৰ মানে ডেভেলপমেন্ট ঠিক আছে ৰিনা এটা চাকৰিৰ বাবে আবেদন জনালে নিযুক্তিৰ বাবে নিৰ্বাচিত হ'ল তেওঁক দৰমহা প্ৰতি মাহে কিমান দিছে 8000 টকা আৰু দৰমহাৰ বছৰীয়া বৃদ্ধি 500 টকা হিচাপে হ'ব প্ৰথমতে চোৱা কিমান পাইছে 8000 তাৰ পিছত 8500 9500 কে ইনক্ৰিমেন্ট হৈছে সো সমান অন্তৰটো কিমান 500 সবতে জখলা এডাল খালিবিলাকৰ দৈৰ্ঘ্য তলৰ পৰা ওপৰলৈ সমভাৱে 2 সেন্টিমিটাৰ কৈ কমি যায় ঠিক আছে কমি গৈছে চোৱা ফাৰ্ষ্টতে 45 সেন্টিমিটাৰ আছিল আকৌ কিমান কৈছে 43 41 2 সেন্টিমিটাৰ কে কি হৈ গৈছে কমি গৈ আছে দৈৰ্ঘ্যটো গতিকে হিউ কি হৈছে সমান অন্তৰ তাৰ মানে সমান ডিফাৰেন্স হৈছে গতিকে হি কি হৈছে সমান্তৰ প্ৰগতি কোনো এটা সঞ্চয় আঁচনিত দিছে চোৱা 5/4 গুণ হয় 3 4 9 15 12 বছৰৰ পিছত 8000 টকা বিনিয়োগৰ পিছত কি হৈছে সবৃদ্ধি মূল চাইছে ঠিক আছে সো তোমালোকৰ ইয়াত এটো তোমালোকে মন কৰিবা সমান্তৰ অন্তৰ যেতিয়া তোমালোকে উলিয়াবা ফাৰ্স্ট টাৰ্ম থাকিব তাত এটা ঠিক আছে সেকেন্ড টাৰ্ম থাকিব থাৰ্ড টাৰ্ম থাকিব তাৰ পৰা তোমালোকে কি উলিয়াব লাগিব বস্তুকিটা ডিটাৰমাইন কৰি পেলাই উলিয়াব লাগিব তুমি বেংকত জমা থৈ দিলা 10000 টকা সেই 10000 টকা তোমাৰ 10% সুতৰ হাৰত যদি বাঢ়ি যায় ইয়াৰলি তেতিয়া হলে তোমাৰ কি হ'ব 1000 কে তুমি কি পাবা ৰেট অফ ইন্টাৰেষ্ট বা সুত পাবা সো নেক্সট বছৰ কি হ'ল 10500 হ'ল নেক্সট বছৰ আকৌ 500 টকা বাঢ়িলে 11000 হ'ল এইবিলাক কি হয় সমান্তৰ প্ৰগতিৰ শাৰীত পৰে ঠিক আছে সমান্তৰ প্ৰগতিৰ বহুত ধৰণৰ ফৰ্মুলা আছে এই ফৰ্মুলাখিনি আমি ইয়াত ডিসকাস কৰিম আৰু 5.1 টো তোমালোকৰ যিটো এক্সাৰসাইজ হেতু কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে নেক্সট তোমালোকৰ চোৱা ইয়াত কি দিছে এৰিথমেটিক প্ৰগ্ৰেছন কি দিছে চোৱা 1 2 3 4 ডট 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 গৈ আছে সো তোমালোকৰ ইনক্ৰিমেন্ট বা কিমানকে বাঢ়িছে 1 কে বাঢ়িছে 2 বিয়োগ কিমান 1 3 বিয়োগ 2 1 4 বিয়োগ 3 1 আকৌ চোৱা 70 ৰ পৰা 100 বিয়োগ কৰিলে বিয়োগ 30 40 ৰ পৰা 70 বিয়োগ কৰিলে বিয়োগ 30 10 ৰ পৰা 40 বিয়োগ কৰিলে বিয়োগ 30 ঠিক আছে বিয়োগ 2 ৰ পৰা বিয়োগ 3 বিয়োগ কৰিলে কি হ'ব 1 আকৌ -1 -2 = 1 সবতে অন্তৰবিলাক কিমান হৈছে সমান হৈছে 3 3 3 3 সো 3 পা 3 মাইনাস কৰিলে 0 3 পা 3 মাইনাস কৰিলে 0 3 পা 3 মাইনাস কৰিলে 0 এইবিলাক কি কৈছে সমান্তৰ প্ৰগতি বুলি কৈছে ঠিক আছে তালিকাত থকা পদবিলাকক কি বুলি কৈছে টাৰ্ম বুলি পঢ়িম আমি এই পদসমূহক আমি কি বুলি পঢ়িম এটা টাৰ্ম চোৱা নম্বৰ 1 ত কি কৈছে প্ৰতিটো ক্ষেত্ৰত তাৰ আগৰ পদটোতকৈ কিমান কৈছে এক এটা বেছি হৈ গৈছে সেকেন্ডটো চোৱা প্ৰতিটো ক্ষেত্ৰত কিমান কৈছে প্ৰতিটো পদ তাৰ আগৰ পদটোতকৈ 30 সৰু প্ৰতিটো পদ তাৰ 3 নম্বৰটো দিছে প্ৰতিটো তাৰ পদ আগৰ পদটোৰ লগত 1 যোগ কৰি পোৱা যায় নম্বৰ 4 দিছে তালিকাৰ সকলো পদেই 3 অৰ্থাৎ পদে আগৰ পদটোতকৈ 0 যোগ বা বিয়োগ কৰি পোৱা যায় ঠিক আছে পাছৰ ক্ষেত্ৰত প্ৰতিটো পদেই তাৰ আগৰ পদটোৰ লগত বা পৰা -0.5 বা 0.5 বিয়োগ কৰি পোৱা যায় ওপৰৰ তালিকাত আমি দেখিলো যে গোটেইখিনি কি হৈছে সমান্তৰ প্ৰগতি গতিকে ইয়াৰ যেটো কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ হেতু হৈছে কি যেটো আমাৰ নেক্সট টাৰ্ম আছে সেকেন্ড টাৰ্মটোৰ পৰা ফাৰ্স্ট টাৰ্মটো বিয়োগ কৰিলে আমি কি কৰিব পাৰো এই যেটো সাধাৰণ অন্তৰ হেতু লিয়াব পাৰো ইয়াত চাৰিটা টাৰ্ম প্ৰত্যেকটো একৰ পৰা পাছলৈকে দিয়া আছে আমি 10 নম্বৰ টাৰ্মটো 20 নম্বৰ টাৰ্মটো তোমালোকক উলিয়াব পাৰিম ফৰ্মুলাৰ সহায়ত সেই ফৰ্মুলাসমূহ তোমালোকক আমি আমাৰ অনলাইন ক্লাছত শিকাম ধন্যবাদ